মিণ্টু মাহঁতৰ ঘৰত আম খাবলৈ আহিছোঁ আজি পকিছে আৰু আম সেইকাৰণে খাবলৈ আহিছোঁ চিমিয়ে ফোন কৰি মাতিলে চিমি ঐ এইজনী দেই আৰু মিণ্টু মায়ে গাহৰি বৰ ডাঙৰ হৈছে এইটো মইনা মই চিনাকি কৰি দিছোঁ অঁ এজনী বোলে মইনা এইজনী অকণি দেই সেইটো গছত ওলমি আছে চব উঠি আৰু এইজোপা আম গছ আৰু এইগৰাকী আছে মামী দেই সিহঁতৰ ঘৰত খাব আহিছোঁ আৰু ই আম পাৰিবলৈ গছত উঠিছে দেই তিনিটামান খালোঁ আমি তাত টেঙাই গ'লগৈ সেই লাড্ডাহঁতলৈ গ'ল ক'ত আম পকা চব কেঁচাচোন চাবা দেই তুমি আম পাৰিলে আমকেইটা বহুত ডাঙৰ ডাঙৰ আছে এইফালে ভইচটো মহে আমে গৰম পাব নহয় দেখিলে গম আছে বহুত ডাঙৰ ষ্টেটাছ লগালে কেলে ধোঁৱা উঠে বাৰু কিবা জিলজিলীয়া হ'লে তোমাৰ ধুনীয়া উঠে মোৰতো কিবা ধৰিব নোৱাৰা নিচিনা হৈছে নাই মই ধৰিব পাৰোঁ নহয় তোমাৰ নিজৰটোতে ধৰিব নোৱাৰা মোৰ ধৰিব নোৱাৰা নিচিনা হয় নিজৰটো আমাৰ স্পষ্টকৈ ওলায় আৰু এইফালে কাটি পিনে খালি দেই আৰু এইফালে জলকীয়া সানি লৈছোঁ দেই কি জলকীয়া কয় জানো এইটো সৰু সৰু বঙালী জলকীয়া অঁ বঙালী জলকীয়া বোলে আৰু এইফালে চিমি খাই আছে আৰু ভিডিঅ' কৰি আছে মজা লাগিছে দেই